নমস্কাৰ, স্বাগত। আমাৰ অসমখন বৰ্তমান কৰোনা সংকটত ডুবি আছে আৰু আমাৰ অসমত কৰোনাৰ বৰ্তমান ৩ নম্বৰ স্তৰ চলি আছে, য'ত গণসংক্ৰমণ হয় আৰু এই স্তৰটো আটাইতকৈ ভয়াৱহ স্তৰ। কিন্তু পৰিতাপৰ কথা, এনেকুৱা এক ভয়াৱহ সংকটৰ সময়ত আমাৰ কিছুমান নেতাই এই কৰোনাক এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু এক নাটক বুলিহে আখ্যা দিছে। আচলতে তেওঁলোকে এইবিলাক মন্তব্য দিয়াৰ আৰু ৰহস্যবিলাক কি? তেখেতসকলে এনেকুৱা মন্তব্য কিয় দিছে? এইবিলাক ৰহস্যৰ কথা মই আপোনালোকক আজি ক'ম। ৰহস্য বিশেষ একো নহয়, একেবাৰে চিম্পুল, শেষলৈকে শুনিব। এতিয়া ৰহস্যৰ কথাটো কওঁ। যোৱা 4 মাহ ধৰি আপোনালোকে যদি নিউজ পেপাৰবিলাক চাই বা বাতৰি আমাৰ যিবিলাক টিভি নিউজ চেনেল আছে সেইবিলাক চাই, তাত আপোনালোকে কৰোনা সম্পৰ্কীয় নিউজবিলাকে পায় আৰু তাত যিবিলাক ফটো ভিডিঅ' আহে সেইবিলাকো কৰোনাৰ লগত জড়িত হয়। মানে ধৰক কোনোবা এজন মন্ত্ৰীয়ে কাৰোবাৰ খবৰ ল'ব গ'ল, কোনোবা এজন ডাক্তৰ নাৰ্ছে কাৰোবাক চিকিৎসা কৰি আছে বা কোনোবা প্ৰশাসনিক বিষয়াই এটা নিৰ্দিষ্ট এৰিয়া চম্ভালি আছে, তেনেকুৱা কিছুমান ফটো আৰু ভিডিঅ'হে পোৱা যায় বা আপোনালোকে দেখি আছে। আচল সমস্যাটো ইয়াতে হ'ল, কাৰণ যোৱা 4 মাহ ধৰি আমাৰ কিছুমান সমাজৰ নেতা আৰু ব্যক্তিৰ কোনো ধৰণৰ ফটো ভিডিঅ' বা খবৰ আমাৰ টিভি বা নিউজ চেনেলত জাৰি কৰা নাই বা তেখেতসকলৰ কোনো ধৰণৰ কথা নিউজ চেনেলবিলাকে উল্লেখ কৰা নাই। আৰু এইখিনি কথাকেই আমাৰ সেই নেতাবিলাকে তেওঁলোকে নিজৰ অস্তিত্ব সংকটত আহিলে বুলি সন্দেহ কৰিলে। তেওঁলোকে ভাবিলে যে আমাৰ কোনো কথা নাই নিউজবিলাকৰ লগত, আমাৰ কোনেও কথা নকয়, গতিকে আমাক নিশ্চয় ৰাইজে পাহৰি গৈছে। গতিকে আমি এনেকুৱা কিবা এটা কৰিব লাগিব যাতে ৰাইজে আমাক আকৌ মনত কৰে। আৰু তেওঁলোকে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, তেওঁলোকৰ যি অস্তিত্ব সংকট, সেই সংকটৰ পৰা মুক্ত হ'বৰ কাৰণে তেখেতসকলে এটা চিন্তা কৰিলে যে কেনেকৈ ইয়াৰ পৰা মুক্ত হ'ব পৰা যায়। কিন্তু বিড়ম্বনাই কয় বা পৰিতাপে কয় যে তেখেতসকলৰ সময়ৰ অভাৱ, নহ'লে থিংকিং কেপাচিটিৰ অভাৱ। তেখেতসকলে গৈ থৈ কৰোনা মহামাৰীটোকে এটা ইছ্যু হিচাপে লৈ লয় আৰু ক'লে যে কৰোনা মহামাৰীটো এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু ই এখন নাটক। লগে লগে তেওঁলোকৰ কিছুমান অনুৰাগীয়ে এইবিলাক সঁচা মিছা বিচাৰ নকৰি ছ'চিয়েল মিডিয়াত চাৰ্কুলেট কৰিব ধৰিলে, মানে ছ'চিয়েল মিডিয়াত বিয়পাই দিলে। আৰু লগে লগে সমাজত এক এইটো বস্তু কমকৈ হৈছে, কিন্তু এক বিভ্ৰান্তি সৃষ্টি হৈছে। আপুনি যদি বিভিন্ন বজাৰৰ চকবিলাকত যায়, তাত 2জন মানুহ হ'লেও মানে এনেকুৱা মন্তব্য দিছে যে কৰোনাটো একো নহয়, এইবিলাক এটা ৰাজনৈতিক চাল। বা কোনোবা এজন ডক্তৰেও কেইদিনমান আগতে কৈছিল যে এইটো একো মহামাৰীয়ে নহয়, ইয়াতকৈ বহুত ডাঙৰ মহামাৰী কৈছে। এনেকুৱা মন্তব্যবিলাক দিয়া আমাৰ সমাজত দেখা যায়। আৰু এনেকুৱা এক বিভ্ৰান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকে নিজৰ অস্তিত্ব সংকটৰ পৰা উদ্ধাৰ হ'বলৈ চেষ্টা কৰিছে। কিন্তু মোৰ ফালৰ পৰা এইখিনিয়ে অনুৰোধ যে এনেকুৱা এক সংকটৰ সময়ত নিজৰ অস্তিত্ব বচাবৰ কাৰণে যি টি মন্তব্য দি সমাজখনক যে এক বিভ্ৰান্তিৰ পৰিৱেশ সৃষ্টি নকৰে, তাৰ বাবে মোৰ ফালৰ পৰা এক বিনম্ৰ অনুৰোধ। আৰু আমাৰ ৰাইজকো মোৰ অনুৰোধ যে আপোনালোকে এনেকুৱা বিভ্ৰান্তিমূলক মন্তব্যৰ পৰা দূৰত থাকক, ঘৰত থাকক, ছেফ থাকক। এইখিনি সময় সংকটৰ সময়, সকলোৱে ইয়াৰ ফল ভুগি আছে, সকলোৱে সংকটত আছে। তাৰে মাজত আমি ধৈৰ্য সহকাৰে এই সংকটৰ সন্মুখীন হ'ব লাগিব আৰু লগতে চৰকাৰকো সহায় কৰিব লাগিব। চৰকাৰক সহায় কৰিব লাগিব মানে আমি ঘৰত থাকি নিজৰ দায়িত্ব পালন কৰিলেই চৰকাৰৰ সহায় কৰা যেন হ'ব আৰু আমি এই সংকটৰ পৰা উদ্ধাৰ হ'ব পাৰিম। ধন্যবাদ। ভিডিঅ'টোত আজিলৈ এইখিনিয়ে। যদি কথাখিনি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৰে মংগল কামনা কৰি আজিলৈ এইখিনিয়ে। ধন্যবাদ। জয় অসম।